মানে মাইক্ৰ' ফাইনেন্সৰ আমি প্ৰথমতে লোন লৈছিলোঁ। তেতিয়া লকডাউনৰ আগতো দি আছিলোঁ। তেতিয়া লকডাউন হৈছে, লকডাউনৰ পিছতো আমি কেতিয়াবা দিওঁ, টকা নাথাকিলে আমি নিদিয়াকৈও থাকোঁ। কিন্তু হেমন্ত ছাৰে কৈছে যে দিব নালাগে 1 টকাও বুলি কোৱাৰ পিছত আমি দিয়া নাছিলোঁ। তাৰপিছতো বিচাৰিবলৈ আহিছে, কেতিয়াবা আমি 500 টকা দিওঁ, 100 টকাও দিওঁ। মানে এতিয়া আৰু নমনাই হ'ল, দিবই লাগিব, নিদিলে নহয়। আকৌ ছাৰে দিব নালাগে বুলি কোৱাৰ পিছতো আমাৰ মানে আগতে নোটিছ আহিছে। আৰু নোটিছটো ক'ৰ পৰা আহিছে? আৰোহণৰ পৰা। ক'ত মাতিছে নোটিছ? নোটিছত লিখা আছে মানে আদালতত যাব লাগিব বোলে। আৰু এই 9 তাৰিখৰ আগত যদি টকা দিব পাৰে তেতিয়া যাব নালাগে বোলে, এনেকুৱা কৈছিলে বোলে। তাৰপিছত আপোনালোকৰ ইচ্ছাটো কি আছে? আমাৰ ইচ্ছাটো আৰু ছাৰে দিব নালাগে বুলি কোৱাটোৱে, আৰু আমি নিদিওঁ। আৰু আমি চবেই একগোট মানে ক'লো যে আমি নিদিওঁ। আপুনি কিমান টকা লৈছিলে? 45,000 টকা। তাৰ ভিতৰত কিমান ঘূৰাই দিলে? ঘূৰাই দিয়াটো ইয়াতো লিখা আছে, কেইটামান লিখা আছে। কেইটামান লিখা আছে, কেইটামান লিখাই নাই। লকডাউনৰ পৰা মানে কিস্তি মানে ৰিচিপ্টটো লিখাই নাই। ৰিচিপ্টত লিখাও নাই, মানে পাছবুকতো লিখা নাই। কেতিয়াবা ৰিচিপ্ট অনা নাই বুলি কয়, কেতিয়াবা মানে ৰিচিপ্ট নোহোৱাকৈ টকা লৈ যায়। লৈ যায়। আৰু আপোনালোকে দি দিয়ে। এই অহা মাহত লৈ আহিম বুলি কয়, আৰু নিদিয়ে, ৰিচিপ্টও নিদিয়ে। জ্যোতি তৰন্তে। আপুনি কি কয়? মই যে বন্ধনত পইচা লৈছিলে, লোনত 50,000কৈ লৈছিলে, 2 বছৰ হ'বলৈ ধৰি আছে এতিয়া। আৰু কোনটো বন্ধন গ'ল? এয়া টুটুৱা নহয় বন্ধন। তাৰপিছত সেইদিনাখন আহিছিলে মোৰ ঘৰতে, 22,000 টকা আছিলে দিবলৈ, আৰু ঘূৰাই দে 10,000 টকা, 12,000 ৰেহাই দিব বুলি কৈছে। আজি ক'ত পৰা মই ওলাম বুলি কৈছো, আজি দে 10,000 টকা মোক ঘূৰাই দে বুলি কৈ আছে। মই কৈ আছো, মই এতিয়া ক'ত পৰা ওলাম, আগত পৰা যে মই দিব পৰা নাই, আজি ক'ত পৰা মই ওলাই দিম, এনেকা মই কৈ আছো ছাৰ। একেদিনাই 10,000? একেদিনাই 10,000 লাগিব বুলি বিচাৰি আছে। দিব নোৱাৰো। আগৰ দিনা হিমন্ত ছাৰে কৈ আছে, মহিলাকেইটাকে চবকে 25,000 দি আছো, আপোনাৰতো দিব নালাগে বুলি কৈ আছে যে আগত। এতিয়াতো আকৌ যে চবে কেইজনমান ফালেতো দি আছে, যে আমাকে দিয়াই নাই। এতিয়া সেইটো কাৰণে মই কৈ আছো দিব নোৱাৰো, আমাকে ৰেহাই দিলেহে ভাল হ'ব। কিমান টকা দিবলৈ আছিলে? 22,000। 2 বছৰ হৈ আছো মানে, এতিয়া আৰু 4 মাহ মান নে 5 মাহ মান আছে দিবলৈ, 50,000 টকা লৈ পেলাই। সেইদিনাখন আহিছিলে 22,000 টকা আছে, 10,000 এতিয়া দি দে বুলি কৈ আছে। ধমকি দিছে? ধমকি দি আছে। মই ইমানেই কৈছো।